नमस्कार बंधुसकल विशेषকৈ पद्मा हाजरिका डांगरियार टीवी चैनल और प्रिंट मीडियात गौरव गगৈ डांगरियाक लै এটা বিতর্কিত মন্তব্য आमार दृष्टिगोचर होइছে। प्रथमे पद्मदा आमी मते पद्मदाय বুলি कওঁ एने तेखेतर उत्तर प्रत्युत्तर मैं दी दिওঁ तारपिছত अखिल गगৈ डांगरियार कथा कम। तेखेते কৈছে যে যেতিয়া हत्याकांड चलिছিল शोणितपुर विश्वनाथत হয়তো तेखेते सठिक सन बा माह बा तारीख पाहरी गई कि मोर मुखस्थ आछे जेहेतु मैं निजे बहुत बार गई সেই घटनाबिलाकत। प्रथम घटना घटिছিল 26 अक्टोबर 2000 सनत दिवालीर दिन आছিলে। एदिना भागीरथ शर्मा तेতিয়াर ताहानीर कांग्रेसर नेता तीनखुटीत गुल्ले मारिছিলে एक्सट्रीमिस्टসকলে। এইবাৰ যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া তাত গ'ল তেখেতৰ সমাধিত গৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে। এইটো 2000 চনৰ 26 অক্টোবৰৰ। দ্বিতীয় ঘটনা ঘটিল আপোনাৰ এই খৰালি মাহ আছিল দিৱালীৰ আশে পাশে 2007 চনত। এইটো হ'ল গেলাপুখুৰী হত্যাকাণ্ড য'ত গোৰ্খা কমিউনিটিৰ মানুহ কেইজনমান হত্যা কৰা হৈছিল। তৃতীয় ঘটনা হ'ল ভীমাজুলি 8 মাৰ্চ 2009 চনত। তাতো গোৰ্খা কমিউনিটিৰ সদস্যবিলাকক হত্যা কৰা হৈছিল টেৰৰিষ্টবিলাকে। তাৰপাছত আহিলে 2013 চনত খৰালিৰ মাহ আছিলে য'ত আপনার চাউলা ধোয়া তাতো অৰুণাচলী বেদখলকারী আহি জোর জোর রাতি হত্যা করেছিল। গোর্খা কমিউনিটির যেহেতু বর্ডার থাকে অৰুণাচল বর্ডারত থাকা তো গোর্খা মানুহৰ এটা অভ্যাসে তা হত্যা করেছিল। আৰু ফাইনেলি 2014 চনৰ 21 আৰু 22 ডিসেম্বৰ দিনা জঘন্য কাণ্ড হ'ল ফুলবাৰী तीनखुटीत 30 জন অনুমান 30 জন আদিবাসী লোকক হত্যা কৰা হৈছিল। তাতো মই এটা এজন তেতিয়া সাংসদ আছিলোঁ, মই গৈছিলোঁ। গতিকে 2000 চন 26 অক্টোবৰ গৌৰৱ গগৈ ডাঙৰীয়া সাংসদ নাছিলে। 2007 চনতে যেতিয়া গেলাপুখুৰী কাণ্ড হ'ল তেতিয়াও গৌৰৱ গগৈ ডাঙৰীয়া সাংসদ নাছিলে। 2009 চনত 8 মাৰ্চৰ দিনত গৌৰৱ গগৈ ডাঙৰীয়া সাংসদ নাছিলে। 2013 চনত যেতিয়া আপনার চাউলা ধোয়া হত্যাকাণ্ড হ'ল তাতো সাংসদ নাছিল গৌৰৱ গগৈ ডাঙৰীয়া। 14 চনত সাংসদ আছিলে, মই যেতিয়া সাংসদ হ'লোঁ তেখেতে হ'ল একেৰাহে আমি দুইজনে হ'লোঁ। মই বিজেপিৰ পৰা তেজপুৰৰ সাংসদ, তেখেতে কলিয়াবৰৰ পৰা কংগ্ৰেছ সাংসদ। 14 চনত তেতিয়া মই যেতিয়া সাংসদ আছিলোঁ পাৰ্লিমেণ্ট ছেশ্যন শেষ হৈছিলে 21 তাৰিখে আমি গুৱাহাটীলৈ আহিবলৈ তৎপৰ আছিলোঁ। তেতিয়া ৰাতি নিউজত আহিলে যে শোণিতপুৰ বিশ্বনাথত হত্যাকাণ্ড আৰম্ভ হৈছে। 21 ডিচেম্বৰ 22 ডিচেম্বৰ চলিছিল। ইমেইলে ৰাতি মই ডিফেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া মনোহৰ পাৰিকাৰ আছিলে, ৰাজনাথ সিং গৃহমন্ত্ৰী, কিৰেণ ৰিজিজু ৰাজ্যিক গৃহমন্ত্ৰী আৰু আপোনাৰ বাবুলাল মাৰাণ্ডী ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰ কণ্টেক্ট কৰিলোঁ। তৰুণ গগৈ ছাৰ তেতিয়া মুখ্যমন্ত্ৰী আছিলে, কণ্টেক্ট কৰা হ'ল। লগতে DGP আৰু চিফ সেক্রেটারি কন্ট্যাক্ট করা হল, শোণিতপুর SP DC কন্ট্যাক্ট করা হল। আমি 24 তারিখে স্পেশাল BSF ফ্লাইট লৈ রাজনাথ সিং, মই, কিৰেণ ৰিজিজু, বাবুলাল মাৰাণ্ডী আমি দিল্লীৰ পৰা গুৱাহাটী পালোঁ সন্ধিয়া। নেক্সট ডে 25 ডিচেম্বৰ খ্ৰীষ্টমাছৰ দিনা আমি তৰুণ গগৈ ছাৰ আৰু DGP চিফ সেক্রেটারি বেলেগ হেলিকপ্টাৰ গ'ল, আমি এটা হেলিকপ্টাৰ লৈ বিশ্বনাথ গৈ অৱতীৰ্ণ হ'লোঁ। তাত আমি মিটিং কৰিলোঁ। মিটিং কৰি আমি কেইজনমান तीनखुटी रिफ्यूजी केम्पत गलो। তেতিয়া रिफ्यूजी केम्पत आमाक जेहेतु राइज उग्र हो आছিলে, उत्तेजित हो आছিলে काण्ड লৈ आमाक एटेक कर पाइছিল, किन्तु लकीली तात आमार SSB DIG पुराना पाउल गुवाहाटी आई आमाक बचाई লৈ आइले, ओलाई লৈ आइले। সেই কাণ্ডত যেতিয়া তৰুণ গগৈ ছাৰ নিজে তাত গৈছিলে মুখ্যমন্ত্ৰী হিচাপে, তেতিয়া গৌৰৱ গগৈ যোৱা নোযোৱা কোনো প্ৰশ্ন নুঠে। তেখেতৰ পিতৃ নিজে মুখ্যমন্ত্ৰী হিচাপে গৈছিলে, চিফ সেক্ৰেটাৰী গৈছিলে, DGP গৈছিলে, তেখেতক মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈ গৈছিলে। গতিকে পদ্মা হাজৰিকা ডাঙৰীয়াই যোনটো তথ্য দিছে হয়তো তেখেত তাৰিখ হয়তো মনত নাই বা চন মনত নাই বা মাহ মনত নাই, কিন্তু মোৰ মনত আছে। মোৰ অন্তত মেমৰি ইমান ঢিলা হোৱা নাই, এই বয়সতো মেমৰি ঠিকে আছে। গতিকে সেই
পদ্মদাই আর যোৱাকালি যোনটো ভাষা ব্যৱহাৰ কৰিলে মই আশা কৰা নাছিলোঁ। চিৰকালীন বিধায়ক হৈ থকা মানুহজন মই গুণ্ডা হয়, মই ডকাইত হয়, অন্তত পদ্মদা মোৰ একদম হাত জোৰ কৰি আপোনাৰ অনুৰোধ, আপুনি চিৰকালীন আজি 20-25-30 বছৰৰ পৰা বিধায়ক হৈ আছে, এইবিলাক ভাষা আপোনাক খোৱা নিদিয়ে। আপোনাক মই ৰিলেশ্যন অত্যন্ত ভাল এনেও, গতিকে আপুনিও কিডনি ট্ৰান্সপ্লাণ্ট কৰি আহিছোঁ, ময়ে আহিছোঁ, আমি পাৰস্পৰিক খবৰো লওঁ কেনে আছে কি আছে। গতিকে আপুনি এই ভাষাটো ব্যৱহাৰ নকৰিব অন্তত। কিয় আজিকালি এনেকৈ হৈ গ'ল যে বিৰোধী দলক শত্ৰু হিচাপে আমি গণ্য কৰা আৰম্ভ কৰিছোঁ। এইটো অতি বেয়া। আৰু কংগ্ৰেছৰ এইটো কালচাৰ নহয়। কংগ্ৰেছ কালচাৰ ভদ্ৰতা, ভদ্ৰভাৱে আজি গৌৰৱ গগৈ ডাঙৰীয়া জিকি আহিছে, ৰকিল হুছেইন ডাঙৰীয়া জিকি আহিছে, আমাৰ পদ্মপতি ডাঙৰীয়া সাংসদ জিকি আহিছে, ইমান কম্পিটিশ্যনৰ মাজতো ভদ্ৰ ভাষা কৈ জিকিছে, তাত কোনো ডকাইত বা গুণ্ডা বুলি ভাষা ব্যৱহাৰ কৰা নাই। গতিকে অন্তত ভদ্ৰতা খাতিৰতো শত্ৰু বুলি গণ্য নকৰিব। আমি বিৰোধী হওঁ, কালি আপোনালোকৰ বিৰোধী হ'ব, আজি আমি শাসনত থাকিম। এইটো মানি চলিব লাগিব ডেম'ক্ৰেটিক গণতান্ত্ৰিক দেশত, অন্তত ভাৰতত। আৰু ভাৰতৰ সংবিধান যদি মানে এই পদ্মা হাজৰিকা ডাঙৰীয়া প্ৰত্যুত্তৰ। আৰু এতিয়াও মই অখিল গগৈ ডাঙৰীয়া এই এলায়েন্সটো বিহাৰী চিট লৈ ভাঙাৰ কাৰণে অত্যন্ত উত্তেজিত, অত্যন্ত উগ্ৰ, খঙাল হৈ গৈছে তেখেতে। আমি যিজন কেণ্ডিডেট ছাৰ্ভে কৰি বাৰে বাৰে ছাৰ্ভে কৰি যিজন কেণ্ডিডেট আমি ওলালোঁ, সেই কথা আমি আমাৰ নেতৃত্বই জিতেন সিং ডাঙৰীয়াই হওক বা ভূপেন ডাঙৰীয়াই হওক বা গৌৰৱ ডাঙৰীয়াই হওক, চবে অখিল গগৈ বা লুৰিজিৎ গগৈ বা অন্যান্য দলক বুজোৱা হৈছিলে যে আপোনালোকে যিজন কেণ্ডিডেট প্ৰজেক্ট কৰি আছে, আপোনাৰ এলায়েন্স পাৰ্টনাৰ হ'ব পাৰে আমাৰ লগত, কিন্তু তেওঁ নিজিকে, তেওঁৰ খুব ভাল ৰেকৰ্ড অহা নাই ছাৰ্ভেত। কিন্তু যদি তেখেতসকলে আমাৰ কথা নুশুনাই কয় যে মোৰ গৰুৰ দাম 12 টকাই, তাৰ তলে ওপৰে নহ'ব, সেইটো নচলিব। ৰাজনীতি এৰা ধৰা হ'ব লাগিব, আলোচনা হ'ব লাগিব। আৰু আমি বিগ ব্ৰাদাৰ হিচাপে কংগ্ৰেছে গণ্য নকৰি নিজকে অন্য দলৰ ওপৰত, আমি এল্ডাৰ ব্ৰাদাৰ, এটা ককায়েক হিচাপে, আমি ডিক্টেটৰ ভাই নহয়। আমি এটা পৰামৰ্শ লৈ আলোচনা কৰি আৰু ছেক্ৰিফাইচো কৰে কংগ্ৰেছে, নকৰা নহয়। মহাৰাষ্ট্ৰ দেখা গ'ল, বিভিন্ন ৰাজ্য দেখা গ'ল, আমি কিমান খেলিছোঁ, অন্য সৰু সৰু দলে কিমান খেলিছে চিট। গতিকে উই ন' হাউ টু এডজাষ্ট কৰিব লাগে, আৰু ছেক্ৰিফাইচ লাগিব, ত্যাগ লাগে, এৰা ধৰা হ'ব লাগে। কিন্তু যদি কয় যে নাই এৰা ধৰা নহ'ব, আৰু সেই এলায়েন্স ভাঙাৰ কাৰণে, এটা চিট এলায়েন্স ভাঙাৰ কাৰণে এতিয়া অখিল গগৈ ডাঙৰীয়াই কৈছে 2026 আমি 126টা খেলিম আৰু 20-25 চিট আমি জিকিম, আৰু আমাৰ অবিহনে চৰকাৰ কোনো গঠন কৰিব নোৱাৰে। এইটো সময় ক'ব, ৰাইজে ক'ব, জনতাই ক'ব কাৰ চৰকাৰ হ'ব, কি হ'ব। অখিল গগৈ ডাঙৰীয়া, আপোনাক মই অখিল দা বুলি মাতোঁ, হাইলি ৰেচপেক্ট কৰি। কিয় আপুনি 1994 যেতিয়া লাঠি চাৰ্জ আপোনাৰ ওপৰত CRPF কৰিছিলে গোলাঘাটত, মই তাত প্ৰত্যক্ষদৰ্শিতা আছিলোঁ, যিহেতু মই এটা কেছ লৈ তাত গোলাঘাটত গৈছিলোঁ। গতিকে ইমান দীৰ্ঘকাল আপুনি যিহেতু আন্দোলন কৰি নেতা হৈছে, বিধায়ক হৈছে, ভগৱানে ভালে ৰাখক। কিন্তু এইবিলাক ভাষা আৰু নিজৰ পাৰ্টনাৰ পাৰ্টিক আপুনি তেনেকুৱা আক্ৰমণ কৰাটো অত্যন্ত বেয়া দেখিছে। এইবিলাক নকৰিব দাদা। কিয় অনুৰোধ আমাৰ, আপোনাক মই ডিক্টেশ্যন বা আপোনাক যদি মই পৰামৰ্শ দিব নোৱাৰোঁ, মই সেই ধৃষ্টতা নাই। কিন্তু মই ভাবোঁ ভদ্ৰভাৱে যদি আপুনি আলোচনা কৰি, নিজক হিন্দীত কলে নিজে আপুনি গেৰেবান মে ঝাঁককে দেখো, আপুনি নিজৰো চাব পৰিস্থিতি গোটেই অসমত কি আছে, কাৰ কি আছে। যিমানেই যি কওক, কংগ্ৰেছ হ'ল ৰাষ্ট্ৰীয় নহয় আন্তঃৰাষ্ট্ৰীয় দল। যদি আমেৰিকা যাওক, ইংলেণ্ড যাওক, ফ্ৰান্স যাওক, তাত কংগ্ৰেছৰ কৰ্মী নেতা আছেই। গতিকে তেনেকুৱা কটু মন্তব্য কৰাটো ভাল দেখা নাই। আৰু ভৱিষ্যত চবেই বিচাৰে, আৰু গৌৰৱ গগৈ যে মুখ্যমন্ত্ৰী হোৱা হেঁপাহত এইবিলাক কৰি আছে, হেঁপাহ কাৰ নাই। আপুনি যে এৰিলে হয় নেকি, কালি মুখ্যমন্ত্ৰী পদ পালে আপুনি এৰিব নেকি, মন্ত্ৰী পদ পালে এৰিব নেকি? ৰাজনীতি কৰা মানুহ হেঁপাহ থাকিব লাগিব। মই কালি MP হ'ম, MLA হ'ম, পঞ্চায়তৰ প্ৰেচিডেণ্ট হ'লে হ'ম, জিলা পৰিষদ হ'লে হ'ম, মুখ্যমন্ত্ৰী হ'ম, মন্ত্ৰী হ'ম, প্ৰধানমন্ত্ৰী হ'ম, হেঁপাহ নাথাকিলে সেই মানুহ ৰাজনীতি কৰা উচিত নহয়। গতিকে এম্বিশ্যন চবৰ থাকে, এম্বিশ্যন থকা বেয়া নহয়। আৰু আপুনি সেইবিলাক কটু মন্তব্য অন্ততঃ য়ং উঠি অহা, কিমান বয়স হৈছে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ, 83 জন্ম, হাৰ্ডলি 41 হৈছে। আপোনালোকে বহুত হয়তো জুনিয়ৰ হ'ব, বয়সতে হওক বা আপুনি জ্ঞানত হ'ব পাৰে। গতিকে এইবিলাক কটু মন্তব্য কৰিব নালাগে। খুব বেয়া শুনিছে মিডিয়াটো। আমিতো ধৰক আপোনাক বহুত ৰেচপেক্ট আদৰ কৰি চলোঁ, কালি শুনি মই বৰ বেয়া, নিজকে আঘাত পাইছোঁ মই। গতিকে দাদা অখিল দা, কমচে কম মান মৰ্যাদা চবৰে ৰাখি চলিব। ধন্যবাদ।